আবার সকলকে স্বাগত জানাইছো মই সাইফুল ইসলাম। আজির গুরুত্বপূর্ণ খবর, গৃহমন্ত্রী হিমন্ত বিশ্ব শর্মা নেপিওর বৈঠক আরত আছিল এইবোৰ কারণ। হঠাৎ ডিব্ৰুগড় পৰা বাহিৰে দিল্লীলৈ উৰা মাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিল্লীত উপস্থিত হৈ আঘাত কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্তৰ সৈতে একেলগে অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ'ল চুবুৰীয়া নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেপুৰীয়। নিতৌ এনেকুৱা নিউজবোৰ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, আমাক উৎসাহিত কৰিবলৈ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে, বিধায়কৰ বাবুগীত প্ৰাণ সংকট ভুগিছে অৱসৰ ল'বলৈ ওলোৱা কাৰ্যবাহী অভিযন্তা। বিধায়ক বাবুগীত প্ৰাণ সংকট ভুগিছে অৱসৰ ল'বলৈ ওলোৱা কাৰ্যবাহী অভিযন্তা। 18 জানুৱাৰীৰ পৰা ঐতিহাসিক জোনবিল মেলা। 18 জানুৱাৰীৰ পৰা 3 দিনীয়া অনুষ্ঠিত হ'ব ঐতিহাসিক গোবা দেওৰজাৰ জোনবিল মেলা মৰিগাঁও জিলাৰ জাগিৰোডৰ জোনবিলৰ পাৰত শতাধিকৰ অনুষ্ঠিত হৈ অহা মেলাৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি সবেহে জনাইছে জোনবিল মেলা পৰিচালনা সমিতিৰ সভাপতি জোৰ সিং বৰদলৈয়ে। বিভাগৰ তিনিচুকীয়া ডিব্ৰুগড় বিকাশ সভাৰ সংকল্পৰ যাত্ৰা সজাগতা সভা সম্পন্ন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে বিকাশিত ভাৰত সংকল্প যাত্ৰা সজাগতা সভা অনুষ্ঠিত হৈ আছে। আজি শিৱসাগৰ জিলাৰ চাউলকৰাত পঞ্চায়ত নিৰ্বাচন কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত তেনে এখন সভাত গৃহ স্বাস্থ্য, জনস্বাস্থ্য, উদ্যোগ, বাণিজ্য, শিক্ষকে ধৰি বিভিন্ন বিভাগে জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰ ৰূপায়ণ কৰা আঁচনিসমূহৰ ক্ষতিপূৰণ দাঙি ধৰে। চৰকাৰে চিভিল স্ক'ৰ ভালভাৱে ঋণ ল'ব পাৰিছে, বিধায়ক দিগন্ত কলিতা। চৰকাৰৰ চিভিল স্ক'ৰ ভালভাৱে ঋণ ল'ব পাৰিছে, বিধায়ক দিগন্ত কলিতা। কবি সমাজকবি জয়ন্ত বৰদলৈ, অসম শিল্পী কাননৰ স্বৰ্ণলতা অসৰণীয় বঁটা। পুনৰ আহিছে COVID-19, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা। ডক্টৰ নন্দ সিং বৰাকলৈ শব্দঋষি সাহিত্য বঁটা। ডক্টৰ নন্দ সিং বৰকলালৈ শব্দঋষি সাহিত্য বঁটা। গুৱাহাটী প্ৰেছ ক্লাবৰ অতিথি অনুষ্ঠানে এইবাৰ উপস্থিত থাকিব ডক্টৰ হীৰেণ গোহাঁই। গুৱাহাটী তিতাবাহকেৰে ফুল শীৰ্ষক কবিতা পুথি উন্মোচন। পাব্লিক প্লেচৰ সভাপতি, সাংবাদিক, সাহিত্যিক, সমাজকৰ্মীলৈ বিশেষ বঁটা। ৰড বা কাঠৰ বটাম লৈ নিশা মহানগৰীৰ যুৱকৰ উদ্যানদলি। মণিগুৰিত প্ৰকাশনৰ নৱতম উপন্যাসৰ উত্তৰণ উন্মোচন।